নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্টৰ বিষয়ে, য'ত 80টা জুনিয়ৰ কোৰ্ট এটেণ্ডেণ্টৰ পোষ্ট আছে আৰু পোষ্টটো আহিছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 12 তাৰিখ 9 2024 লৈকে। আৰু নেমৰ পোষ্ট ইয়াতে দিয়া আছে জুনিয়ৰ কোৰ্ট এটেণ্ডেণ্ট কুকিং নোয়িং আৰু নম্বৰ পোষ্ট 80টা পোষ্ট আছে আৰু পে স্কেল পাব ইয়াতে লেভেল 3 অফ পে মেট্ৰিক্স উইথ বেচিক পে অফ ₹21,700 plus usual allowances as admissible under rules। মানে আপোনালোকে লেভেল 3 পাব, বেচিক পে আপোনালোকৰ 21,700 টকা হ'ব আৰু লগতে আদাৰ এলাউন্সেছ পাব আপোনালোকে এজ পাৰ যিটো ৰুলছ হয়। আৰু নেম অফ অৰ্গেনাইজেশ্যন এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে আৰু ইয়াতে হেল্পলাইন নম্বৰ দিয়া আছে। আপোনালোকৰ যদি কিবা অসুবিধা থাকে তেনেহ'লে আপোনালোকে এইটো হেল্পলাইন নম্বৰ কণ্টেক্ট কৰিব পাৰে অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ এজ 18 পৰা 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজ অন 1/8/2024 আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে। ইউজুৱেল ৰিলেক্সেশ্যন ইন এজ উইল বি এডমিছেবল টু SC/ST, OBC, physically challenged ex-servicemen, widow, divorcee women, judicially separated women and not remarried and dependents of freedom fighters as per government rules। মানে ইউজুৱেল ৰিলেক্সেশ্যনটো থাকিবই SC/ST আৰু OBC কাৰণে বা ফিজিকেলি চেলেঞ্জ অথবা এক্স-চাৰ্ভিচমেনৰ কাৰণে, লগতে উইডো, ডিভৰ্চি ওমেন অথবা জুডিচিয়েলি সেপাৰেটেড ওমেন অথবা ৰিমেৰিড নোহোৱা ওমেন বা ফ্ৰীডম ফাইটাৰ্ছ ডিপেণ্ডেণ্ট ওমেন ফেমিলি হেতেও ৰিলেক্সেশ্যন পাব। আৰু আপোনালোকে যদি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কাম কৰিছে আগত যিকোনো বিভাগত তেনেহ'লে আপোনালোকৰ এজ লিমিট একো হ'ব নহ'লে হ'ব, কিন্তু আপোনালোকে কমপ্লিট কৰিব লাগিব 3 years অফ ৰেগুলাৰ ছাৰ্ভিচ ইন ৰেজিষ্ট্ৰি। আৰু আদাৰ যদি আপোনালোকে আদাৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা আহে তেনেহ'লে আপোনালোকে ৰিলেক্সেশ্যন একো নাপাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে, আপোনালোকে 10th standard পাছ হ'ব লাগিব যিকোনো ৰেকগনাইজ গভৰ্ণমেণ্ট বৰ্ডৰ পৰা, আৰু লগতে মিনিমাম 1 year অফ ফুল টাইম ডিপ্ল'মা থাকিব লাগিব কুকিং কিউলিনাৰী আৰ্টছ ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউট। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে দি আছে আপোনালোকৰ 3 years অফ কুকিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব প্ৰেষ্টিজিয়াছ হোটেল ৰেষ্টুৰেণ্ট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আণ্ডাৰটেকিং ইটছ। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে, আপোনালোকৰ এপ্লিকেশ্যন ফি এটা পে'মেণ্ট কৰিব লাগিব 400 টকা জেনেৰেলৰ কাৰণে বা OBCৰ কাৰণে আৰু 200 টকা SC/ST অথবা ফিজিকেলি চেলেঞ্জ এক্স চাৰ্ভিচমেন বা ইয়াতে যিকেইটা দিয়া আছে এই গোটেইবোৰৰ কাৰণে আপোনালোকে 200 দিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 23 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 12 ছেপ্টেম্বৰলৈকে ৰাতি 12টালৈকে। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।